মোৰ ভাতৃপ্ৰতিম বন্ধু ভাস্কৰ ডেকা, সত্ৰ ডেকাৰী ধনঞ্জয় মোৰ ভাতৃপ্ৰতিম, তেওঁৰ সহধৰ্মিনী বাইদেউ আৰু তোমালোক ছাত্ৰ ছাত্ৰী। ধনঞ্জয়ক মই প্ৰথম লগ পাইছিলোঁ 2016 মানত। মোৰ দেউতাৰ এখন কিতাপ উলিয়াইছিল। ঠিক আছে, আজিকালি এটা ট্ৰেণ্ড হৈছে নহয় যে বৰ্ণিয়াল মানুহবিলাকে জীৱনী এখন উলিয়াই তেওঁৰ ল'ৰা হিচাপে ময়ো বিচাৰিলোঁ। তো সকলোৰে পৰা লিখনিবিলাক আহিল। ডাঙৰ কথা সেইখিনি কেনেকৈ সজোৱা যায়। দেউতাই ক'লে যে নহয়, আমাৰ স্কুলত এজন নতুন শিক্ষক আহিছে, কম্পিউটাৰ শিকায়, সৰ্থেবাৰীৰ ল'ৰা, ভালেই হ'ব ওচৰতে, ধনঞ্জয় নাম। ধনঞ্জয়ৰ লগত প্ৰথম চাগে মই অভাৰ টেলিফোন কথা পাতিছোঁ। তাৰপিছত তেওঁ ঘৰতো লগ পালোঁ আৰু তেওঁ যিখন স্কুলত কাম কৰিছিল তেতিয়া, বিয়াৰ মিলন হাইস্কুল, এইখন মোৰ দেউতাই পতা স্কুল। গতিকে বিয়াৰ মিলন হাইস্কুল বুলি ক'লে আজিও মোৰ মেণ্টেল ছেটআপটো এনেকুৱা যে তাৰ শিক্ষক শিক্ষয়িত্ৰী নতুবা ছাত্ৰ ছাত্ৰীবিলাক মোৰ পৰিয়ালৰ মানুহ। এই সূত্ৰে ধনঞ্জয় মোৰ অতি মৰম। তাৰপিছত আহিলোঁ ধনঞ্জয় বৰ ধুনীয়াকৈ কামখিনি কৰি দিছিল। এইটো ৰুমতো দেখিছিলোঁ আৰু ঘৰত ধুনীয়াকৈ চাহ খাইছিলোঁ। তেওঁৰ মাৰ এখন নামৰ কিতাপৰ কথা কৈছিল, নাম ধুনীয়াকৈ উলিয়াইছিল। খুব ভাল লগা পৰিৱেশ আৰু সৃষ্টিশীল পৰিৱেশ। ঠিক আছে, তুমি বুজি পাইছানে? মই সৃষ্টিশীল বুলি কওঁতে যে মই আহিছোঁ, মই এটা ল'ৰাৰ লগত কথা পাতিছোঁ যে সুন্দৰকৈ কিতাপখন, এখন কিতাপ, বহুত ডাঙৰ কিতাপ, more than 250 পেজেছৰ কিতাপ, তাতকৈ আৰু বেছি হৈ গ'ল। এই গোটেইখিনি ধুনীয়াকৈ ডিটিপি কৰিছে। সৰু প্ৰথম প্ৰুফটো চাওঁতে খুব কম ভুল, অসমীয়া টাইপ ময়ো কৰোঁ কেতিয়াবা আৰ্টিকল লিখিবলৈ, কিন্তু কেতিয়াবা বহুত ভুল ৰৈ যায়। গতিকে তেওঁ ভুল ৰোৱা নাই, খুব সৰু খুব কম ভুল, আৰু পুৰা নিৰ্দিষ্ট সময়ত তেওঁ উলিয়াই দিছে। ঘৰটোৰ পৰিৱেশটো ভাল লাগিছে। আহি পেলাই গম পাইছোঁ যে নহয়, তেওঁৰ মায়েও ধুনীয়াকৈ কিতাপ এখন লিখি আছে, ডাঙৰ কিতাপ। ইম্পৰ্টেণ্ট কথা দেই, এই যে সৰু সৰু কিতাপবিলাক এই যে আমাৰ অঞ্চলবিলাকত ওলায়, যেনেকৈ মোৰ দেউতাৰ কিতাপখন ওলাল, কোনোবা এজন মানুহ ঢুকালে তেওঁৰ বিষয়ে স্মৃতিচাৰণ কৰি এখন কিতাপ ওলায়। আমাৰ যে স্কুলবিলাকত কলেজবিলাকত যে মেগাজিনবিলাক ওলায়, এই তেওঁৰ মাই কৰাৰ দৰে যে নামৰ কিতাপবিলাক ওলায়, এইবিলাকে যথেষ্ট পৰিমাণে সমল সৃষ্টি কৰে। আমি কেতিয়াও নাভাবোঁ, কোনোবাই ভাবে হ'ব আৰু 500 ওলাইছে পঢ়ি থাকে, যে এইটো নহয়। যেতিয়া সেইটো নিৰ্দিষ্ট বিষয়ত গৱেষণা কৰা যায়, যে এতিয়া যদি কোনোবাই নাম প্ৰসংগৰ ওপৰত কোনোবা অসমৰ কোনোবা এখন বিশ্ববিদ্যালয়ত যেতিয়া গৱেষণা কৰিব নহয়, তেতিয়া সমল লাগিব নহয়, ৰিচোৰ্চ লাগিব। এইখন এখন ৰিচোৰ্চ হ'ব পাৰে, আৰু সেই ৰিচোৰ্চখন তেওঁৰ মায়ে অলৰেডি ক্ৰিয়েট কৰে। ৰিচাৰ্চ কৰাৰ এটা কাৰণে, গৱেষক ছাত্ৰ বা ছাত্ৰী এজনৰ কাৰণে সেইখিনি সমল অলৰেডি গঠাই থোৱা আছে। কোনোবাই যদি ইয়াত আহে এতিয়া, যে বাপুজী মহাবিদ্যালয় ক'লে কোনোবাৰ PhD টপিক হ'ব পাৰে যে যোৱা 50 বছৰত অসমৰ বিভিন্ন মহাবিদ্যালয়ত হোৱা আলোচনীবিলাকৰ ওপৰত আলোকপাত, বিৰাট ডাঙৰ কাম। কি লিখিছিল তেতিয়া? কেইখনমান কলেজ আছিল। বাপুজী কলেজ এখন অন্যতম হ'ব পাৰে, তেতিয়া টিহু কলেজ থাকিব পাৰে, বজালী কলেজ থাকিব পাৰে, BH কলেজ, MC কলেজ, এনেকৈ সামৰি। অসমততো নোৱাৰে, এইটো অসম্ভৱ কাম হ'ব, 10 বছৰ গুচি যাব। 4 বছৰত এইখিনিয়ে কাম কৰি তুমি ভাবিছানে কিমান ইম্পৰ্টেণ্ট কাম? আৰু কিন্তু সেই মেগাজিনখনৰ কথাটো কোনে লিখিব, থৈ দিলে। গতিকে পৃথিৱীত 1 নম্বৰ কথা আমি কি বুজিলোঁ? কোনো কামেই সৰু ডাঙৰ নহয়। সৃষ্টিশীল কামবিলাক সদায় ডাঙৰ, ই অংকুৰিত হয়, ই বটবৃক্ষ হ'ব পাৰে, এই সামান্য ধৰণৰ এখন তুলসীৰ পুলি এটা হ'ব পাৰে। তুলসীৰ পুলিটোৰো ঔষধি গুণ থাকিব, বটবৃক্ষডালে আমাক অক্সিজেন দিব। কোনো বস্তুৱেই পেলনীয়া নহয়। ঠিক আছে, আমি জীৱনত এটা কথা শিকিলোঁ। 2 নম্বৰ কথা আমি শিকিলোঁ এনেকুৱাকৈ যে কোনোবা এজন ছাত্ৰ ছাত্ৰীয়ে কৈছে, মই বেছি কথা নকওঁ, অলৰেডি ভাস্কৰ ডেকাই বৰ সুন্দৰ কথা কৈছে। তেওঁ সুন্দৰকৈ কথা কৈছে, তেওঁ খুব ভাল বক্তা, আৰু ইমান ধুনীয়াকৈ কথা কৈছে, তেওঁ ইমান সামৰি কৈছে। মই ইমানখিনি নকওঁ, মই তোমালোকক খালি তোমালোকৰ ইনপুটৰ ওপৰত বেছ কৰি কেইটামান কথা কৈ যাওঁ। তুমি মাজনী এজনে কৈছে যে ক্লাছৰুমটো অকণমান সৰু, এইটো গুড ফিডবেক, বাকী খুব ভাল কথা, কিন্তু ক্লাছৰুমটো সৰু হোৱাটো ভাল। তোমাৰ ইনকামটো অপৰ্যাপ্ত কেতিয়াও হ'ব নালাগে। ক'ৰবাত অকণমান অভাৱ থাকিব লাগে মানুহৰ জীৱনত। মানুহৰ জীৱনত এজন অভাৱ থাকে। অভাৱডাল কি জানা? মানুহৰ জীৱনত চিলা উৰুৱাই পাইছোঁ নহয় আমি, চিলাডাল উৰুৱাই যদি দিয়া, চিলাডালত যদি তুমি সূতাডাল কাটি দিয়া,
সি উৰি গুচি যাব আৰু অলপ সময় পিছত তললৈ গুচি আহি ক'ৰবাত পৰি যাব। কিন্তু চিলাডালত যদি তুমি ধৰি পেলাই ৰছী এই যে সূতাডাল থাকিব, এই সূতাডালেৰে যদি তুমি টানি থাকা, সি সুন্দৰকৈ উৰিয়ে থাকিব, বহুত সময় উৰিব, তাৰ টাইমটো বাঢ়িব। আমাৰ জীৱনৰ অভাৱটো হৈছে এই চিলাডালৰ ৰছীডাল। আমি ভাবোঁ নহয় যে চিলাডাল কাটি দিলে, এটা সুন্দৰ উদাহৰণ আছে যে মানুহ এজনে কয় যে মোৰ জীৱনত ইমান অভাৱ, মোৰ যদি অভাৱ নাথাকিলে হয় মই আৰু বহুত উন্নতিৰ ঘৰত যাব পাৰিলোঁ হয়। তেতিয়া মানুহজনে তোৰ ছাত্ৰজনক আনি কৈছে তুমি চিলা উৰোৱা, চিলা। এতিয়া কৈছে তুমি ইয়াতে অভাৱ কি পাইছা? যে গুৰুদেৱ এই চিলাডালৰ ৰছীডাল চাওকচোন, টানি আছে চিলাডালক, মই যদি কাটি দিওঁ সি পুৰা উৰি যাব। কাটি দিয়াৰ পিছত সি অলপ সময় অকণমান ওপৰত গৈ লাহে লাহে নামি আহে। সেইটো হৈছে জীৱনৰ অভাৱ। তোমাৰ অভাৱডাল হৈছে চিলা উৰা ৰছীডাল। এইডালে তোমাক আচলতে উন্নতিৰ শিখৰত লৈ গৈ আছে। তোমাক অভাৱ কি জীৱনটোক জানিবলৈ, জীৱনটোক উপলব্ধি কৰিবলৈ, জীৱনটোক খুলি মেলি চাবলৈ সুবিধা প্ৰদান কৰিছে। তোমালোকে যদি যোৱা বিশ্বভাৰতী বিশ্ববিদ্যালয় কলকাতাৰ, যিটো শান্তি নিকেতন বুলি কওঁ, শান্তি নিকেতন গ'লে গম পাবা, এতিয়াও শান্তি নিকেতনত ক্লাছবিলাক গছৰ তলত হয়। আজিৰ তাৰিখত, আজি একবিংশ শতিকাত এখন বিশ্ববিদ্যালয় আছে য'ত এতিয়াও গছৰ তলত ক্লাছ হয়। তাতে গছ এডাল আছে, তাত এনেকুৱাকৈ ধুনীয়াকৈ মানে পকীৰে মূৰা আকৃতিৰ আছে, বা গছৰ মূৰাও আছে, ইমান সুন্দৰকৈ আৰ্টিষ্টিক হৈছে, তাত ক্লাছ হয়। তাত অকল হেৰিৰ ক্লাছে নহয়, বিশ্বভাৰতী ইউনিভাৰ্চিটি, যিখন মানে তোমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি এখন, ঠিক আছে। তাত এনেকুৱা নহয় যে হেৰি হয়, তাৰ যিকোনো ধৰণৰ ছায়েন্স এণ্ড টেকন'লজিৰ কোৰ্চ হয়, আৰ্টছ, ফাইন আৰ্টছ এইবিলাকতো থাকিবই, ঠিক আছে। জুলজিৰ ক্লাছো হ'ব পাৰে। ৰাকেশ কুণ্ডু মোৰ ভাল বন্ধু, ঠিক আছে, তেওঁ এতিয়া জাৰ্মানীত PhD কৰিছে। ৰাকেশ কুণ্ডুৱে মাজে মাজে মোক ভিডিঅ' পঠাইছিল। তেতিয়া মই 2015 চনত অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম কৰিবলৈ যাওঁতে তেওঁক লগ পাইছিলোঁ। তেওঁ জুলজিৰ ক্লাছ কৰে। ক'ত ক্লাছ কৰে? গছৰ তলত। বুজি পাইছানে? তোমাৰ সৰু ৰুমটোৱে তোমাক এটা সদায় দিব যে সৰু ৰুমটোত মই শিকিম, ডাঙৰকৈ শিকিম, আৰু এখন ডাঙৰ পৃথিৱীলৈ ওলাই যাম। বুজি পাইছা? সেইটো এটা। আৰু তুমি যে কৈছা কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তুটো হৈছে কুৱেশ্যন। পৃথিৱীৰ অনুপম বস্তুটো, পৃথিৱীৰ মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ হৈছে প্ৰশ্ন। উত্তৰ একোৱেই নাই, প্ৰত্যেক প্ৰশ্নৰ উত্তৰ থাকিবই, কিন্তু কুৱেশ্যন এটা সৃষ্টি কৰাটো বহুত ডাঙৰ কাম। অলপতে ভাস্কৰাচাৰ্যই তোমালোকক সেইটো শিকাইছিল যে ইমান কেপি কিয় হ'ল? এই সৰল অংকটোত ইমান আমি মাল্টিপ্লিকেশ্যনটো আগতে কিয় কৰিলোঁ? হয়নে নহয়? 2 + 2 = 4, 3 × 3 × 6, কিয় 2 + 2 6 কিয় নহ'ল? নমেনক্লেচাৰত আমি 6 দিব পাৰিলোঁ হয়। পইণ্টটো বুজি পাইছা? মানে পৃথিৱীত প্ৰশ্নটোৰ আটাইতকৈ ইম্পৰ্টেণ্ট হয়। তুমি যদি প্ৰশ্ন কৰিব শিকিছা, তেতিয়াহ'লে তুমি উত্তৰ এটা উলিয়াব পাৰিবা। ভাল বস্তুটো হৈছে কুৱেশ্যন, হয়নে নহয়? যে মোক মোবাইল এটা লাগে, মোক কিয় লাগে মোবাইলটো? প্ৰথম কুৱেশ্যনটো, হয়নে নহয়? যে মোক কিয় লাগে মোবাইলটো, মোক কিয় লাগে? মোৰ এইটো এটা মোবাইল আছে, আৰু এটা মই মোবাইল কিনিবলৈ মন গৈছে। তাৰপিছত মোবাইলটো কিনিলে কি হ'ব? তুমি কেনেকৈ ফটো তুলিবা, তুমি কেনেকৈ লগৰ লগত দেখুৱাবা, সেইটো তোমাৰ মনৰ পৰা অহা বস্তু। কিন্তু তুমি যদি কুৱেশ্যন কৰা, যে মোক লাগে কিয়, মই কি কামৰ কাৰণে মই ইয়াক ইউজ কৰিম, সেইটো হৈছে জ্ঞান। গতিকে কুৱেশ্যন সদায় কৰিবলৈ শিকিবা। আৰু কুৱেশ্যন কৰা নাজানিব পাৰে, মই চব কথা জানো নেকি? পৃথিৱীত ইমান অপৰিম জ্ঞান আছে, সেই অকণমান। আৰু মইতো তোমালোকৰ টিচাৰ, আমিতো টিচাৰ নহয়। ক্লাছৰুমত সোমালে মই কওঁৱেই, মই যদি কম্পিউটাৰ আৰ্কিটেকচাৰ শিকাওঁ, মই যদি মাইক্ৰ' প্ৰচেছৰ শিকাওঁ, মই যদি স্পীচ ছিগনেল প্ৰচেছিং শিকাওঁ, তাৰমানে একেটা মই শিকোৱা ছাবজেক্ট, তো মই তেতিয়া কেতিয়াও টিচাৰ নহয়। মই তেতিয়া কি মানে ছিনিয়ৰ লাৰ্ণাৰ। মই আগতে পঢ়িছিলোঁ, এতিয়া ল'ৰা ছোৱালীক কৈ আছোঁ। কিন্তু যেতিয়া মই জীৱন বিষয়ক কথা কওঁ, তেতিয়াহে মই টিচাৰ। মই কেনেকৈ খোজকাঢ়িছোঁ, মই কেনেকৈ গৈছোঁ, মই কি চিন্তা কৰি আছোঁ, মই সমাজত কি দি আছোঁ, তেতিয়া মই টিচাৰ। ক্লিয়াৰ? আৰু তোমালোকৰ এটা খুব ভাল কথা যে তোমালোকৰ ধনঞ্জয় ছাৰ, মই দেখাত, মোৰ অবজাৰ্ভেশ্যনত, মোৰ ভাতৃপ্ৰতিম বন্ধু, মই দেখাৰ ভিতৰত এজন টিচাৰ। মানে বিপ্লৱী নোহোৱাকৈ কেতিয়াও টিচাৰ হ'ব নোৱাৰে। কোনোবা এজন যদি মানুহৰ মই আহয়া ওলাই সেইটো বিপ্লৱৰ কথা কোৱা নাই। বৈপ্লৱিক স্বাধীন চেতিয়া চিন্তা যদি নাথাকে, মানুহজনে নিজে কৰিব পৰা কেপাচিটিৰ ভিতৰত তেওঁ চিন্তা কৰিব নোৱাৰে, এই কেপাচিটিৰ বাউণ্ডেৰীটো যদি ভাঙি যাব নোৱাৰে, তেওঁ টিচাৰ হ'ব নোৱাৰে। আৰু তোমালোকৰ ছাৰ এজন প্ৰকৃত টিচাৰ। মই দেখাত, মই যিখিনি তেওঁক ফ'ল' আপ কৰোঁ, তেওঁৰ ছ'চিয়েল মিডিয়াত মই যিখিনি পোষ্ট পাওঁ, তেওঁ ইউটিউবত যিবিলাক কথা কয়, বহুত এক্সেলৰ প্ৰব্লেম, মই একদম সঁচা কথা কৈছোঁ, মই তেওঁৰ ভিডিঅ' চাই মই শিকিছোঁ। তোমালোকে জানি লোৱা, এক্সেল মই এতিয়া কৰিব নালাগে। মোক এক্সেলৰ কিবা কাম থাকিলে মোৰ গৱেষক ছাত্ৰ ছাত্ৰী থাকে, মোৰ ষ্টুডেণ্ট থাকে, তেওঁলোকে কৰি আনি দিয়ে। কিন্তু কেতিয়াবা যদি মই কৰিব লগা হয়, মই প্ৰব্লেম পালে এবাৰ নে দুবাৰ মই ভিডিঅ' খুলি চাইছোঁ।
বুজি পাইছানে পইণ্টটো বুজি পাইছা তেওঁৰ লেভেলত সিমানখিনিলৈকে পৰিছে তুমি বুজি পাইছানে তুমি এতিয়া মোৰ মনোজ ডেকাক মোক থৈ দিয়া আৰু মানে আমাৰ কি আছিলে ধনঞ্জয় ছাৰক কৰবাত বেলেগত থৈ দিয়া দুজন মানুহৰ কথা ভাবা যে এটা গ্ৰামাঞ্চলত এজনে কম্পিউটাৰৰ শিক্ষা প্ৰদান কৰি আছে আৰু মই বিশ্ববিদ্যালয়ত শিক্ষা প্ৰদান কৰি আছো আৰু বিশ্ববিদ্যালয়ত শিক্ষা প্ৰদান কৰা মানুহজনে গ্ৰামাঞ্চলত কাম কৰি থকা টিচাৰ এজনৰ ভিডিঅ'ৰ সহায় লৈছে বুজি পাইছানে আমি কি কৈছো এই যিটো শ্বেয়াৰিং এই শ্বেয়াৰিংটো বহুত ইম্পৰ্টেণ্ট নলেজৰ গতিকে নলেজত কোনো সৰু ডাঙৰ নহয় তো কোনোবা কথা মই বেছিকৈ জানো কোনোবা এটা কথা তুমি বেছিকৈ জানো হয়নে গতিকে শ্বেয়াৰিং যিটো আদান প্ৰদানৰ যিটো মাধ্যম এইটো বহুত ইম্পৰ্টেণ্ট বাকী এতিয়া আহা সৰু কথা এটা কওঁ স্কিলৰ কথা ক'ব কৈছিলে মোৰ ভাতৃজনে তেওঁ মোক মাতি আছে সৰুকৈ এটা কথা কওঁ স্কিলটো কি বস্তু জানা একদম সহজ ভাষা সাঁতুৰিব জানানে তোমালোকে জানা কিছুমানে জানিব লাগে সাঁতোৰাটো জানিব লাগে কিন্তু সাঁতোৰাটো শিকোঁতে তোমালোকে এনেকৈ শিকিছা নেকি মই অলিম্পিক খেলিম মই এছিয়ান গেমছ খেলিম এইটো এটা লাইফ স্কিল তুমি সাঁতুৰিব জানিছা মানে ক'ৰবাত পানীত পৰিলে এটলিষ্ট তুমি উঠি আহিব পাৰিবা এটা লাইফ ছেভিং স্কিল হয়নে চাইকেল চলাব জানানে এটা স্কিল কিবা এটা জানাটোৱেই স্কিল সেই স্কিলটো হ'ব পাৰে বেছি স্কিল কম স্কিল কোনোবাই এখন পেটেৰে দি যায় হয় নহয় কোনোবাই হাত দুখন এৰি যায় আমিও খুব গৈছিলোঁ আগতে সৰুতে চাইকেল চলাওঁতে হাত দুখন এৰি যাওঁ তেনেকৈ চাইকেল চলাওঁ এটা স্কিল ওৱান কাইণ্ড অফ স্কিল ডেঞ্জাৰাছ কৰিব নালাগে এটা স্কিল মই স্কিলৰ কথা কৈছোঁ ঠিক আছে ঠিক তেনেকৈ ভালকৈ হাতৰ আখৰেৰে লিখাটো স্কিল ছবি আঁকাটো স্কিল এভৰিথিং স্কিল হয়নে মানুহৰ জীৱনৰ প্ৰত্যেকটো বস্তুৱে স্কিল তুমি য'তেই পাৰদৰ্শিতা অৰ্জন কৰিব পাৰা বুলি তোমাৰ মনে ধৰে এইটো ভালকৈ শিকা লাইফ স্কিল এতিয়া আহা যিটো আমি জেনেৰেলি স্কিল বুলি বুজো এটা আৰ্নিং স্কিল থাকে জীৱনটো চলাবলৈ পইচা লাগিব নহয় জীৱনটোতো আৰু এনেই নচলে ফিলচফিকেলি নচলে খাব লাগিব ব্ৰেড এণ্ড বাটাৰ লাগিব চাউল লাগিব দালি লাগিব মাংস লাগিব মাছ লাগিব তেল লাগিব কণী লাগিব ল'ৰা ছোৱালীৰ খৰচ লাগিব অন্যান্য যাৱতীয় খৰচ থাকিব তাৰ কাৰণে মোক কি লাগিব আৰ্ণ হ'ব লাগিব বুজি পাইছা এতিয়া আৰ্নিঙৰ ধাৰণাটো নৰ্মেল যিটো কনভেনশ্যনেল ধাৰণা সেইটো ভাঙি দিব লগা হৈছে বুজি পাইছা অলপ ভাঙি দিব লাগে আমি ভাবোঁ কি যে চাকৰি কৰি আমি চলিব পাৰিম এতিয়া মই এই ক্ষেত্ৰত কৈ লাভ নাই কাৰণ ওপৰতে মই ক'ব নোৱাৰোঁ মই এটা বন্দী হৈ গ'লোঁ মোৰ ধৰিলে এটা 40 বছৰ জীৱনৰ পাৰ হৈ গৈছে মই এটা চাকৰিত সোমাই গ'লোঁ ঠিক আছে কিন্তু মই তেনেকৈ ক'ব নোৱাৰোঁ ডাইৰেক্টলি যে চাকৰি কৰিব নালাগে এটা কমফৰ্টেবল লাইফ পায় কিন্তু তাক বাদ দি জীৱন এটা চলিব পাৰে যিটো তোমালোকৰ সন্মুখত ধনঞ্জয় ছাৰে দেখুৱাই দিছে এইটো এটা ষ্টাৰ্টআপ আজিকালি ভাল ভাষাত কি কয় ষ্টাৰ্টআপ কিমান ধুনীয়া 100 ছাত্ৰ ছাত্ৰীক যদি লৈ পেলাই এনেকৈ এই অঞ্চলটোত সেৱা আগবঢ়াব পাৰে ইয়াতকৈ ডাঙৰ কি থাকিব পাৰে ঠিক তেনেকৈ তোমালোকৰ জীৱনত তোমালোকে এটা স্কিল উলিয়াই লোৱা ক'ৰবাত য'ত ভাল হোৱা ভালকৈ ছবি আঁকিলেও চাব পাৰি ভালকৈ ছবি আঁকিলেও ধুনীয়াকৈ চাব পাৰি মই আম কঁঠাল জামাকি ডাঙৰ হোৱা ল'ৰা মই ৰাউলীত ডাঙৰ হোৱা ল'ৰা মই কেতিয়া ছবি আঁকিয়ে পোৱা নাই মোৰ ক্লাছ 6 নে 7লৈকে ছবি আঁকা ক্লাছ আছিলে গতিকে আম কঁঠাল আনাৰসৰ ছবি অঁকা কথা আৰু এদিন 2020 মোৰ মা ঢুকালে মা ঢুকোৱাৰ পিছত কাজকৰ্ম হোৱাৰ পিছত মই আকৌ কোকৰাঝাৰলৈ গ'লোঁ কোৱাৰ্টাৰত থাকিলোঁ মই মিছেছক এদিন ক'লোঁ যে মই ছবি আঁকিম তেওঁ ছবি আঁকে কিহৰ ছবি আঁকে আপুনি মানে মই ছবি আঁকিম পাৰিব বেহৰ মানে সৰিয়হৰ ছবি আঁকিব নহয়হে মই মোৰ মনটোৱে কয় মই ছবি আঁকিব পাৰিম হয় নেকি ঠিক আছে তেওঁ মোক কোঅপাৰেট কৰিলে আমি বাহিৰত ওলাই গ'লোঁ তেতিয়ালৈকে পাৰ্চিয়েলি লকডাউন খুলি দিছিল ব্ৰাছ হাবি যাবি মই 1400 টকা মানৰ ব্ৰাছ টাছ কিনি আনিলোঁ ৰং কালাৰ এইবিলাক দি পেলাই এখন কেনভাছো কিনি আনিছোঁ 3খনমান দি পেলাই সিদিনাই ৰাতিপুৱাই আহি পেলাই আমি বহিলোঁ ছবি আঁকিবলৈ এখন ছবি আঁকিলোঁ আৰু ভেৰি মাছ ইণ্টাৰেষ্টিং কৈ আছোঁ এই ইণ্টাৰেষ্টিংটো কি ৱৰ্ড মনত ৰাখিবা এইটো এটা ভেৰি মাছ ইণ্টাৰেষ্টিং কৈছোঁ যে এইটো এটা কি ৱৰ্ড মোক মনত পেলাগিব আমি পাহৰিলোঁ তো মই ছবি আঁকিবলৈ আৰম্ভ কৰিলোঁ 4 ঘণ্টামানত মই এখন ছবি আঁকিলোঁ মই বিৰাট ইম্প্ৰেছ এইখন মই আঁকিছোঁ মই কেতিয়াও লাইফত কোনোদিনে মই কালাৰ কৰি পোৱা নাই মই আঁকিছোঁ ছবিখন বিৰাট উৎসাহ পালোঁ আৰু এখন তুলিলোঁ ঠিক আছে আৰু মই নাজানো নহয় এতিয়া মই তোমাক ক'ম না প্ৰথমখন ছবি অঁকাৰ পিছত মোৰ এটা চবতে কালাৰ লাগিছে এভৰিথিং কালাৰ আমি আঁকিব নাজানো মই নাজানো সিখনে ভাল কৰিছোঁ ফ্ল'ৰত কালাৰ কৰিছে ব্ৰাছ কেইডাল লেতেৰা হৈছে মোৰ এই চাৰিওফালে কালাৰ ইয়াত কালাৰ অলৰেডি ৰাতিপুৱা আমি বজাৰ গৈছোঁ
আহিছোঁ কিবা অলপ মই তেতিয়া খোৱাৰ ইচ্ছা নোহোৱা হৈ গৈছে মোৰ, কিন্তু মোৰ এনাৰ্জি আছে। এতিয়াও দুপৰীয়া হৈ গৈছে, 2টামান বাজিছে প্ৰথমখন কৰাৰ পিছত, ভাত খাব লাগে, ই মোক মাতিছে ভাত খাব লাগে। ল'ৰাটোৱে কৈছে দেউতা আহা না আৰু ভাত খোৱা। মই চাৰিওফালে কালাৰ নহয়, গতিকে কিবা অলপ ধুই পেলাই কালাৰবিলাক এনেকৈ মাৰি পেলাই ইমান নিচা। মই যেতিয়া ভাত খাব বহোঁ তেতিয়া মোৰ গাৰ গোন্ধ মই নিজেই পাইছোঁ, মোৰ গাৰ গোন্ধ ওলাই গৈছে। বুজি পাইছানে? টি চাৰ্ট এটা হাফ পেণ্ট এটা পিন্ধি মই কৰি আছোঁ, মোৰ গাৰ গোন্ধ ওলাই গৈছে। মই হাতখন ধুই অলপ যোৱাই নাই, মই নিচাতে এখন চামুচ লৈছোঁ। এই প্ৰথমতে মই চামুচ খাইছোঁ, চামুচ খাই অকণমান হেৰি কৰি মই আকৌ ৰুমটোত সোমাইছোঁ, মই আকৌ অভাত ছবি আঁকিছোঁ। সন্ধিয়া 5টামান বাজি গৈছে, সেইখন আৰু ভাল হৈছে, বহুত ভাল হৈছে। এখন পাহাৰ, নিজৰা, গছ, 2টা ছায়া মূৰ্তি, এটা ছাতি, পাহাৰৰ পৰা নামি মই কালাৰৰ কম্বিনেশ্যন দেখি মাইণ্ডি মোৰ এটা প্ৰব্লেম আছে, কিৱৰ্ড কৈ দিছোঁ নহয়, মই মনত পেলাই দিওঁ, মোৰ এটা প্ৰব্লেম আছে। মই চালোঁ ইমান ভাল হৈছে, আৰু মোৰ গোটেই বস্তু সদায় শ্বেয়াৰ কৰাৰ এটা সদায় মন থাকে। গতিকে মই বস্তুটো তুলি পেলাই প্ৰথমতে মই আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ টিচাৰ্ছ গ্ৰুপটোত দিছোঁ। দিয়াৰ লগে লগে 2খন ফটো দিয়াৰ লগে লগেই কমেণ্ট আহিছে কেইটামান, ভাল হৈছে। মোৰ ভিচি ছাৰৰ ফোন আহিছে, মোৰ সেই সময়ত ভিচি ছাৰৰ ফোন আহিছে। ছাৰে কৈছে মনোজ, ইংৰাজীত কৈছে, তেওঁ মণিপুৰী মানুহ আছিল, এই তুমি ড্ৰ কৰিছা? বোলে হয় ছাৰ মই ড্ৰ কৰিছোঁ। আই ৱান্ট টু বাই। বোলে ছাৰ মই নিবিকো নহয়, না আই ৱান্ট টু বাই। অ'কে ছাৰ বুলি কৈ দিছোঁ আৰু। নহ'লে এই বিশেষ দক্ষতা থকাটোকে মানে বিশেষভাৱে সক্ষম হোৱাটোকে দক্ষতা বোলে, যে আমি যে বিশেষভাৱে সক্ষম সেইটোকে দক্ষতা বোলে। এটা আৰু সৰু এটা কথা কৈ দিওঁ, ডাটা চায়েন্স আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি মই 2টা কোৰ্চ আৰম্ভ কৰিছিলোঁ। অ'কে, আৰু কেইটামান আমাৰ কোৰ্চ আৰম্ভ হৈছিল আছাম স্কিল ইউনিভাৰ্চিটিত। এটা 3মহীয়া কোৰ্চ আছিল ৰোড কনষ্ট্ৰাকশ্যন টেকনলজি। তেতিয়া মোক সকলোৱে সুধিছিল কি 3মহীয়া কাম কৰে চিভিল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। মই বোলো মই টিচাৰজনৰ লগত কথা পাতিছোঁ, আমি 3মহীয়া কোৰ্চ কৰিম, 3 মাহ ৰোড কনষ্ট্ৰাকশ্যন টেকনলজি, 3 মাহৰ কোৰ্চ অলৰেডি কমপ্লিট হ'ল। গোটেইকেইটা ল'ৰা ছোৱালী চাকৰি কৰে। গড্ডা পইণ্ট মানে তোমাৰ বেংকিং ছেক্টৰৰ ইঞ্চুৰেঞ্চৰ 6মহীয়া এটা কোৰ্চ আৰম্ভ কৰিছিলোঁ, শেষ হ'ব গৈ আছে। গোটেইকেইটা অলৰেডি প্ৰাইভেট বেংকত ইনক্লুডিং বন্ধন তেওঁলোক মানে ফিক্সড হৈছে। এতিয়ালৈকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু ডাটা চায়েন্স 6মহীয়া কোৰ্ছে, কিন্তু তেওঁলোকে অলৰেডি চাকৰি পাইছে। তাৰমানে তেওঁলোকে এতিয়া মানে হেৰিত যাব, মানে তোমাৰ কি বুলি কয় এইটোৰ নাম, ট্ৰেইনিঙত যাব, ইণ্টাৰিম মানে ইণ্টাৰ্ণশ্বিপত যাব, আৰু তাৰপিছতে য'ত গৈছে তাতে তেওঁলোকৰ চাকৰি হ'ব। ঠিকে আছে, গুৱাহাটীত থাকি 6মহীয়া কোৰ্চ এটা কৰি ধুনীয়াকৈ তেওঁলোকে পাই গৈছে, 20,000 টকীয়া এটা চাকৰি পাইছে, গুড। আৰু মই ইয়াত দেখিছোঁ তোমালোকৰ ছাৰে খুব ভাল লগা কথা দেই, মই এনেই মুখত কোৱা নাই, মোক মাতিছে কাৰণে মই কোৱা নাই। মাজে মাজে তেওঁৰ মই মেছেজ পাওঁ যে যোগাযোগ কৰক, অমুকত এটা চাকৰি ওলাইছে। তেওঁ মাজে মাজে কয় স্মাৰ্ট কম্পিউটাৰৰ পৰা 2টা বা 3টা ল'ৰা ছোৱালীক আমি এংগেজ কৰিলোঁ। কিমান ভাল লাগে তাৰমানে, সেই এংগেজ কৰা শব্দটো সহজ কথা নহয়, বুজি পাইছে নাই? আৰু কোনেওতো আৰম্ভণিতে ইমানখিনি দৰমহা নাপায়, প্ৰত্যেকেই অলপ ষ্টেপ বাই ষ্টেপ যাব লাগিব, বুজি পাইছে নাই? ষ্টেপ বাই ষ্টেপ, এদিনতে আৰু চব নহ'ব। আমাৰ বিজনেছ কৰা মানে আমি প্ৰথম দিনাই আমি মুকেশ আম্বানী হ'ব বিচাৰোঁ, আমি চাকৰি কৰিলে প্ৰথম দিনা IAS অফিচাৰ হ'ব বিচাৰোঁ, সেইটোতো নহয় ন। আমি যিবিলাক IAS অফিচাৰক দেখোঁ নহয়, তেওঁলোক যিখিনি মানে তেওঁৰ বা এজন প্ৰফেচৰক বা এজন বিজ্ঞানীক যেতিয়া আমি দেখোঁ, তেওঁৰ অৱয়ৱটো দেখোঁ, হয়নে নহয়, তেওঁৰ গেটআপটো দেখোঁ, আৰে এইটো গেটআপ পাবলৈ এনেকুৱা 20 years কাম কৰিছে। IAS এটা হৈ পেলাই মানে চিফ ছেক্ৰেটাৰী নহয় নহয়, পইণ্টটো বুজি পাইছা নে? বুজি পাইছা নে? IAS এজন হৈও তোমাৰ ADC লেভেলত কাম কৰিব লগা হয়। আমি প্ৰফেচৰবিলাকে একদম আৰম্ভণিৰ পৰা আমি যাম, গৈ সেই প্ৰফেচৰ পাম। তাৰে মাজত আমাৰ কিমানটা ষ্টেপ আছে, সেই ষ্টেপকেইটা আমি পাৰ হ'ব লাগে, আমিও কাম কৰিব লাগে। ঠিক তেনেকুৱা, হয়নে নহয়? কেৰাণী এজন হৈও বড়ো বাবু হ'বলৈতো টাইম লাগে, ছুপাৰভাইজাৰ হ'বলৈ টাইম লাগে, ছুপাৰিনটেণ্ডেণ্ট হ'বলৈ টাইম লাগে। এদিনতে যাব পাৰে নেকি? নোৱাৰে। পইণ্টটো বুজি পাইছা নে? মানে জিতেন্দ্ৰ গোস্বামীৰ নাম শুনিছা? জিতেন্দ্ৰনাথ ইছৰত যে আছিলে, হয়নে নহয়? এদিনতে সেই পজিশ্যনটো পাইছে নেকি? আব্দুল কালামে এদিনতে গৈ পেলাই DRDOৰ নতুবা ইছৰত হেড হৈছিল নেকি? এদিনতেতো হোৱা নাই, একদম প্ৰিলিমিনাৰী লেভেলৰ পৰা, হয় নে নহয়? প্ৰত্যেকৰে মাইণ্ড ছেটআপটো তেনেকুৱা হ'ব লাগিব। গতিকে তোমালোকক এইখিনি কথা ক'লোঁ আৰু বেছি নকওঁ। গতিকে সকলোৱে পঢ়িবা, ভালকৈ পঢ়িবা বুলি আশা ৰাখিছোঁ। আৰু ধনঞ্জয়ক ডেফিনেটলি আমি ভগৱানৰ ওচৰত, আল্লাৰ ওচৰত, গডৰ ওচৰত প্ৰাৰ্থনা কৰিম তেওঁৰ আকৌ উত্তৰণ হওক। আৰু আমি যি ধৰণে আমাৰ কেপাচিটিৰ ভিতৰত, ডক্টৰ ভাস্কৰ ডেকা আৰু মোৰ কেপাচিটিৰ ভিতৰত
তেওঁক যি ধৰণে সহায় কৰিব লাগে আমি কথা দিছোঁ আজি যি ধৰণে সহায় কৰিব লাগে সেই ধৰণে সহায় কৰিম আৰু তোমালোকেও যদি বিচাৰা ঠিক আছে আমাৰ লগত ডাইৰেক্টলি ৰিগাৰ্ডিং কথা পাতি ৰিগাৰ্ডিং কেৰিয়াৰ অৰিয়েণ্টেড কথা আমাৰ লগত ইউ আৰ ফ্ৰী টু টক উইথ আছ কনচাল্ট উইথ আছ আমাক ফোন কৰিবা কোনো প্ৰব্লেম নাই হ'ব এইখিনিকে কৈ এই অনুষ্ঠানটোৰ মানে এই মানে স্মাৰ্ট কম্পিউটাৰ অনুষ্ঠানটোৰ উত্তৰণৰ কামনা প্ৰাৰ্থনা কৰি মই সামৰিছোঁ এতিয়া